kadok avia phanta non nangkili jianingkan monsamen ki dodulong jia phan arnamalong hirjumi changlo Lasik kat news sabitung pen kat news kilangara do anapan ningkan kimila pen Christmas sa hirjumi pen akardong pajir iglo kardong পশ্চিম কাৰ্বি আংলঙৰ খেৰণী PMGY পথ নিৰ্মাণত আফুৱাপূৰ্ণ অভিযোগ নিয়মানুসাৰে নিৰ্মাণ কৰাৰ দাবীৰে স্থানীয় ৰাইজৰ প্ৰতিবাদ কাৰ্বি আংলং জিলাৰ টকমকাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ শ বিঘাৰ খেতিত ধান খাই তহিলং হাতীৰ জাক মাজনিশা বিপুল উৰাং নামৰ এজন যুৱক হাতীৰ আক্ৰমণত মৃত্যু সিংহাসন পৰিষদ সমষ্টি এখন গাঁৱৰ ৰাইজৰ পদক্ষেপ নিজৰ পকেটৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে পথ 503 ভোটাৰ থকা গাঁৱৰ ৰাইজৰ বাবে নাই কোনো চৰকাৰী সা সুবিধা সুদীৰ্ঘ দিনে কাৰ্বি পৰিষদ চৰকাৰৰ মাহিয়াৰ দৃষ্টি নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা আগবাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত PMGY পথ নিৰ্মাণত আফুৱাপূৰ্ণ অভিযোগ খেৰণীত অৱস্থিত ফৰেষ্ট বজাৰ নামৰ ঠাইৰ পৰা হাজাগাফেৰ নামৰ গাঁওখনৰ মাজত নিৰ্মীয়মান PMGY পথৰ সম্পৰ্কে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৰাইজৰ অভিযোগ যে পথ নিৰ্মাণত সম্পত্তি আফুৱাপূৰ্ণ হৈছে যাৰ ফলস্বৰূপে পথটি নিৰ্মীয়মান অৱস্থাতে ঠাই ঠাই উঠি গৈছে পথটি প্লাষ্টাৰ কৰাৰ আগতে ভালকৈ WPM অৰ্থাৎ পাথৰ বহুৱাই পানী দি ৰুলাৰ মাৰি ভালকৈ খাপ খুৱাই পিছত আকৌ ব্ৰাছ মাৰি প্লাষ্টাৰ কৰিব লাগে কিন্তু সেয়া নকৰি কোনোমতে কাম কৰি গৈছে বাবে এনে দশা হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে সাংবাদিকৰ এটা দলক মাটি পথটি ক'ত কিদৰে নিৰ্মাণ কৰা হৈছে দৃষ্টিগোচৰ কৰাইছে লগতে সংবাদ মাধ্যমৰ আগত অনিয়মভাৱে পথ নিৰ্মাণৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি ইমান নাজানো যে কোন হয় স্পেচিয়েলি নাজানো কিন্তু শুনা মতে তো দাদায়ে কাম কৰি আছে আপোনালোকে বিচাৰে মানে ৰাস্তাটো ভাল হ'ব লাগে নিশ্চয় 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 কন্ট্ৰাক্টৰ যিয়ে নহওক আমালোকক ৰাস্তাটোহে ভাল লাগে এইটো আৰু এই ৰাস্তা কেনা এই ৰাস্তা और वाटी जोर 2 नंबर वाटी जोर से हाजा का फेर में लिंक है ये रास्ता अच्छा नहीं बन रहा है और ये लोग ब्रास अच्छा से नहीं मार रहे हैं ब्रास भी छोड़ देते हैं वो बाली ऐसे है उसका ऊपर में तेल मार देते हैं तेल मारकर उसमें चिप देकर और रोलर चला देते हैं वैसा चलेगा तो रास्ता तो लास्टिंग नहीं करेगा जैसे अच्छा हो उस तरीका से करेंगे हम लोग को भी संतुष्ट है और क्या बोलेंगे कॉन्ट्रैक्टदार जो भी रहे अच्छा होना चाहिए काम बस इतना ही স্থানীয় ৰাইজে কৈছে যে বহু বছৰ অপেক্ষাৰ অন্তত পথটি পকী পথ হ'বলৈ গৈছে গতিকে পথটি নিৰ্মাণত কোনো আফুৱা থাকিব নালাগে সম্পত্তি নিয়মানুসাৰে নিৰ্মাণ কৰিব লাগিব আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা যি সহায় সহযোগিতা আগবঢ়াব লাগে কৰি যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আনহাতে পথটিত আৰম্ভণি তথা ঠিক ফৰেষ্ট বজাৰত এটা পৰিয়ালে পথটিৰ ছাইড বামৰ ওপৰতে দোকান আৰু আৱাসগৃহ নিৰ্মাণ কৰি বহাৰ সন্দৰ্ভতো তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে উচ্ছেদ কৰিবলৈ গড়কাপ্তানি উপসংমণ্ডল বিষয়ালৈ এখন ৰাজহুৱা আবেদন জনায় খেৰণীৰ পৰা বিৰেনিংহি ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাৰ ডকমকাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ ডকমকা বনা আঞ্চলিক বিভাগৰ অধীনস্থ বৃহত্তৰ ডকমকা অঞ্চলৰ শ বিঘা খেতিৰ ধান খাই তহিলং বনৰীয়া হাতীৰ জাকৰ মাজনিশা এটা বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ মৃত্যু সাৱটিবলগীয়া হয় বিপুল উৰাং নামৰ 20 বছৰীয়া এজন যুৱক ডকমকা আৰক্ষী থানা আৰু পশ্চিম বনাঞ্চলিকৰ অন্তৰ্গত বৃহত্তৰ এলেকাত প্ৰতিদিনে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে গঞা ৰাইজ অতিষ্ঠ তথা হাহাকাৰ অৱস্থা বৃহত্তৰ অঞ্চলটোৰ শ বিঘা খেতি ধান খাই তহিলং কৰিলে বনৰীয়া হাতীৰ জাকে হাতীৰ পৰা বচাই কোনোমতে চপাই অনা ধান খাবলৈ গাঁৱলৈ পিয়াপি দি ফুৰে হাতীৰ জাকটোৱে প্ৰত্যেক নিশাই গঞা লোকে টিং বজাই বোমা ফুটাই তথা জুই জ্বলাই হাতীৰ জাকক গাঁৱৰ পৰা হাবিলৈ খেদি পঠিয়ায় এইদৰে যোৱা নিশা হাতীৰ জাক সোমাই আহে ৰামপ্ৰসাদ আৰু হৰিতাৰ গাঁৱলৈ পহৰাত থকা গাঁৱৰ লোকে হাতীৰ জাকক খেদি পঠিয়াই যদিও এটা হাতী ৰৈ যায় এঘৰত যদিও মাজনিশা ঘৰখনৰ বিপুল উৰাং নামৰ যুৱকজনে দাঁত কুঁৱলীৰ বাবে দেখা পোৱা নাছিল হাতী ৰৈ থকাৰ কথা সন্মুখত মানুহ দেখা মাত্ৰে ৰৈ থকা হাতীটোৱে খুৰেৰে মেৰিয়াই বিপুলক কাষৰে পুখুৰী পিনে দলিয়াই দিয়ে এই ঘটনাৰ পিছত ঘৰৰ মানুহে বোমা ফুটাই জুই জ্বলাই হাতীটোক দূৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় আৰু যথেষ্ট দেৰিকৈ পুখুৰীৰ পৰা তুলি অনা বিপুলক অৰ্ধমৃত্যু অৱস্থাত ডকমকা চিকিৎসালয়লৈ নি চিকিৎসা কৰোৱা হয় যদিও অৱস্থা গুৰুতৰ হোৱাত বিপুল উৰাঙক চিকিৎসকৰ পৰামৰ্শৰ মতে নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় নগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় 20 বছৰীয়া বিপুল উৰাং যুৱক বিপুল উৰাঙৰ মৃত্যুৰ বাতৰি পাই সমগ্ৰ ডকমকা অঞ্চলত দুখত স্পৃয়মান হয় পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ এক গুৰুত্বপূৰ্ণ পৰিষদ সমষ্টি সিংহাসন সমষ্টিৰ পিছপৰা এখন পিছপৰা অঞ্চলৰ দুখৰ কাহিনী অঞ্চলটোৰ প্ৰতি সুদীৰ্ঘ দিনৰে পৰা কাৰ্বি সাহিত্য পৰিষদ চৰকাৰৰ মাহিয়াই দৃষ্টি দিয়াৰ অভিযোগ গাঁওখনৰ নিবাসীৰ অৱশেষত নিজৰ পকেটৰ ধন খৰচ কৰি পিছপৰা অঞ্চলটোৰ দুখীয়া ৰাইজে নিৰ্মাণ কৰি উলিয়ালে যাতায়াতৰ বাবে এটা পথ গাঁওখনৰ নিবাসীৰ বাবে কেৱল যাতায়াতৰ বাবে পথৰ অভাৱেই নহয় কিছু সুচল জীৱন যাপনৰ বাবে নাই কোনো ন্যূনতম সা সুবিধা চাওঁহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন 503টা ভোটাৰ থকা সিংহাসন পৰিষদ সমষ্টি অতিকৈ এই পিছপৰা গাঁওখনৰ নাম লাংবিৰিক আঠৈ অঞ্চলটোত আছে 8খন গাঁও সুদীৰ্ঘ দিনে চৰকাৰী বহু সা সুবিধা প্ৰাপ্তিৰ পৰা বঞ্চিত এই অঞ্চলটোৰ বাবে পৰিষদ চৰকাৰৰ দৃষ্টি আছিল মাহিয়াই সদৃশ চৰকাৰলৈ বাট চাই ভাগৰি অৱশেষত অঞ্চলটোৰ দুখীয়া ৰাইজে গাইপতিকৈ বৰঙণি তুলি জেচিবিৰে মাটি কাটি নিৰ্মাণ কৰিলে যাতায়াতৰ বাবে এটা পথ হয় ৰাইজে নখ জোকাৰিলে নৈ বয় এই কথাকে প্ৰমাণ কৰি দেখুৱালে লাংবিৰিক আঠৈ 8খন গাঁৱৰ ৰাইজে উল্লেখযোগ্য যে 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লংনিত বজাৰৰ পৰা লাংবিৰিক আঠৈলৈকে আছে 45 কিলোমিটাৰ দূৰত্ব লংনিত বজাৰৰ পৰা 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঠেকেৰা জিনলৈকে ব্লেক টপিং পথ আছে যদিও বাকী 25 কিলোমিটাৰ পথছোৱা কেৱল হাবিৰে ভৰা Laso pirthelong kisum abangke nilitum aprangsi towara bangsi nangji usinitum rapen pachinilo lapen nombor hini abangke kisu pirte kaci ponsung ong puapan bangke nilitum medical center nang pipinang pu walam lo lapen nombor ke thom abangke ladak laso pirthelong puling tison kahelu kilometer piket rapojak along nilitum kedam ke bang sung ong pula sapi sapu atum anutin taningji laso yoini pensin nilitum Subcenter ladak nang binang po lapan kenom la puling teson bang prabjin panang BPS intermission হাবিতলীয়া একা বেকা পথেৰেহে লাংবিৰিক আঠৈৰ নিবাসীয়ে দৈনিক অহা যোৱা কৰিব লাগে
তদুপৰি গাঁওখনলৈ নাই কোনো চৰকাৰী সা সুবিধা আধুনিক পৃথিৱীত থাকিও গাঁওখনৰ নিবাসীয়ে জীৱন যাপন কৰি আহিছে মানধাতা যুগৰ জীৱন আজি সাংবাদিকৰ আগত ৰাইজে দুখেৰে এই সমূহৰ কথা বৰ্ণনা দিয়াৰ আগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সিংহাসন সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো আহি অঞ্চলটোৰ নিবাসীয়ে দুখত কুলাই পাছে নধৰা গাঁওবাসীৰ অৱস্থা চাই যাবলৈ অনুৰোধ কৰে উল্লেখ্য যে অঞ্চলটোত থকা ফটফটীয়া পাহাৰীয়া জুৰিলৈকে মাটি কাটি পথ উলিয়ায় চৰকাৰে গুৰুত্ব দিলে এইখনো এটা সৰু বনভোজস্থলী হ'ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে মংগলিংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ফুলনি পৰিষদ সমষ্টিৰ অন্তৰ্গত চেণ্টাৰ অঞ্চলৰ চাপং গাঁৱত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হয় চাপং ফেষ্ট পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বৰ্ণাঢ্য চাপং ফেষ্টত কাৰ্বি জনগোষ্ঠীয় বিভিন্ন পৰম্পৰাগত নৃত্য গীতসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় পোনপ্ৰথমবাৰৰ বাবে ফুলনি চেণ্টাৰ অঞ্চলৰ চাপং গাঁৱত অনুষ্ঠিত হয় চাপং ফেষ্ট চাপং ফেষ্টৰ উপলক্ষে আয়োজিত চাপং ফেষ্ট 2019ৰ কমিটিৰ সভাপতি প্ৰদীপ তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি সাহিত্য পৰিষদৰ এমএছচি দৰসিং ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাপং গাঁৱৰ ৰাইজক মাটিৰ পট্টা বিতৰণ কৰে এই সভাত জাকাছৰ অধ্যক্ষ খৰসিং তেৰণ কুয়াৰ সভাপতি মাৰ্লো টিমু আৰু কাউপাৰ সভাপতি মোহন তেৰণ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি সভাত ৰাইজক উদ্দেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে উল্লেখ্য পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত চেণ্টাৰত প্ৰয়াত খৰসিং ক্ৰ সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই চাপং ফেষ্টত হাছা কেকান নিমচ কিৰুং আৰু ৰিদনং সিংদি আদি বিভিন্ন নৃত্য প্ৰতিযোগিতা যুৱক যুৱতীসকলৰ মাজত অনুষ্ঠিত হয় মংগলিংহি ৰিপৰ্ট কাট নিউজ প্ৰকৃতিৰ ৰম্য ভূমিত খৰচুতা পানীৰ সুৰত মগ্ন স্বয়ং প্ৰকৃতি সৃষ্টি নিজে যেন মোহচন্ন হয় আমি ক'ব খুজিছোঁ মাঞ্জাৰ পৰা 12 কিলোমিটাৰ নিলগত থকা মনোৰম জলপ্ৰপাত লাংৱকুৰ কথা পৰ্যটক তথা বনভোজ প্ৰেমীসকলৰ বাবে অতি আকৰ্ষণীয় পৰ্যটন থলী চাহক এই মনোৰম দৃশ্য এয়াই মনোৰম লাংৱকু প্ৰকৃতিৰ কোলাত নীৰৱে সৌন্দৰ্য পোহাৰ মেলি প্ৰকৃতিৰ প্ৰেমীসকলক আকৰ্ষণ কৰা খৰচুতা পাহাৰীয়া লাংৱকু
এবাৰ যি পৰিদৰ্শন কৰে লাং ৱকুৰ সৌন্দৰ্যত মগ্ন হৈ যায় মানজাৰ পৰা 12 কিলোমিটাৰ নীলগত হাবি অঞ্চলত থকা এই মনোৰম ঠাইলৈ প্ৰত্যেকবাৰে দলে দলে পৰ্যটকসকল আহে লাং ৱকুৰ সৌন্দৰ্য উপভোগ কৰিবলৈ জিলা পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণে সহিত এটা দলে লাং ৱকু পৰিদৰ্শন কৰি বনভোজ প্ৰেমীসকলৰ বাবে পৰ্যাপ্ত সুবিধাৰ বিষয়ে বুজ ল'লে এই লাং ৱকু পৰ্যটক তথা বনভোজ প্ৰেমীসকলৰ বাবে হ'ব পাৰে অতি আকৰ্ষণীয় স্থান লগতে পৰিষদৰ বাবে ৰাজহ সংগ্ৰহৰ উত্তম উৎস নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ